নমস্কাৰ, মই মেঘৰঞ্জনী মেধি। এই দুৰ্গোৎসৱৰ প্ৰাক্ষণত আপোনালোকলৈ লৈ আহিছোঁ এটা সুখবৰ। মোৰ নিজৰ অনুষ্ঠান, মোৰ মা দেউতাই গঢ়া সুৰ সংগমৰ সৌজন্যত গুৱাহাটী ITM মাছখোৱাৰ প্ৰাংগণত মঞ্চস্থ হ'বলৈ গৈ আছে এখন নৃত্য নাটিকা, আ ডান্স বেলে দেৱী। অহা 18 ছেপ্টেম্বৰ দেওবাৰ সন্ধিয়া 6 বজাত। অসমত পোনপ্ৰথমবাৰৰ বাবে অসমৰ লোক সংস্কৃতিৰ উপাদান দেওধনী, ওজাপালি, আইনামৰ লগত কথক নৃত্যৰ সংপৃক্ত কৰা হৈছে। এই 1 ঘণ্টীয়া নৃত্য নাটিকাখনত বহুতো কলা কুশলী জড়িত হৈ আছে। মোৰ লগত অভিনয় আৰু নৃত্য কৰিব আপোনালোকৰ সকলোৰে পৰিচিত নৃত্যশিল্পী আৰু অভিনেত্ৰী সুনীতা কৌশিক। এই ডান্স বেলেখন কোৰিঅগ্ৰাফি কৰিছে মোৰ গুৰু মা মৰমী মেধি। স্ক্ৰিপ্ট আৰু মিউজিক কৰিছে ভাস্কৰ জ্যোতি ওজা। আপোনালোক সকলোকে মই সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকে নিমন্ত্ৰণী পাছেছ বুক কৰিব পাৰিব বুক মাই শ্ব' অথবা আপোনালোকে পাছেছ ক্ৰয় কৰিব পাৰিব GS ৰোড আৰু উজান বজাৰ JB'জৰ পৰা, বা কল কৰিব পাৰিব 9864038306 বা মোক DM কৰিব পাৰিব। সকলোকে 18 ছেপ্টেম্বৰ ITM মাছখোৱা সন্ধিয়া 6 বজাত লগ পাম বুলি আশা ৰাখিলোঁ। ধন্যবাদ।